নমস্কাৰ লাৰ্নিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীখন কেইখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3খন। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন চীন, ভাৰত আৰু বাংলাদেশৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যনটো হৈছে ইংৰাজী সাহিত্যৰ বাবে প্ৰথমে সাহিত্য একাডেমী বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আৰ.কে. নাৰায়ণ। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1970 চনত। নেক্সট কুৱেশ্যনটো হৈছে কোন চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1960 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড় জিলা। অৰ্থাৎ অসমৰ ডিব্ৰুগড় জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে। নেক্সট কুৱেশ্যনটো হৈছে সৌৰজগতৰ সেউজীয়া পোহৰ নিৰ্গত কৰা গ্ৰহটোৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউৰেনাছ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নগাঁও। অৰ্থাৎ অসমৰ নগাঁও জিলাত আটাইতকৈ বেছি জনসংখ্যা আছে। নেক্সট কুৱেশ্যনটো হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি তৰুণৰাম শইকীয়া। নেক্সট কুৱেশ্যনটো হৈছে অসম পৰিবহণ বিভাগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1948 চনত। অৰ্থাৎ অসমৰ পৰিবহণ বিভাগটো 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ ৰজাসকলৰ ৰাজ প্ৰতীকটো কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হাতী। নেক্সট কুৱেশ্যনটো হৈছে জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অনামিকা। নেক্সট কুৱেশ্যনটো হৈছে পথৰুঘাটত কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1894 চনত। নেক্সট কুৱেশ্যনটো হৈছে স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হালধীয়া চৰায়ে বাও ধান খায়। নেক্সট কুৱেশ্যনটো হৈছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম সাহিত্যিকজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অমৃতা প্ৰীতম। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীয়ে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৱজীৱন। নেক্সট কুৱেশ্যনটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1913 চনত। অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলিৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোম আৰু মোগলৰ মাজৰ শেষৰখন যুদ্ধ ক'ত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইটাখুলিত। অৰ্থাৎ
আহোম আৰু মোগলৰ মাজৰ শেষৰখন যুদ্ধ 1682 চনত ইটাখুলিত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন ঠাইক সত্ৰৰ ভূমি বুলি কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বৰপেটা। আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো কোন চনত অন্তৰ্ভুক্ত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1976 চনত। এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।